তো বহুত দিন ঘৰতে সোমাই আছিলোঁ, ভাবিলোঁ অলপ ওলাই যাওঁ, ফুৰি আহোঁগৈ। তো মোৰ গাঁৱতে যিখন ৰিজৰ্ট আছে, কনকা ভিলেজ ৰিজৰ্ট, তো তালৈকে ওলাই আহিলোঁ। মোৰ আগত এতিয়া ৱাইফ, তাই মানুহজনীও আহিছে, তাইও আগত গৈ আছে। তো ভাবিলোঁ প্ৰথম গেটখন দেখুৱাই লওঁ, গেটৰ পৰা আৰম্ভ কৰোঁ। তো এইখন হৈছে প্ৰথম এণ্ট্ৰি দুৱাৰখন। তো তাৰপৰা গৈ এইটো এণ্ট্ৰি। তো সেইটো হৈ গ'ল পাৰ্কিং প্লেচ। পাৰ্কিং প্লেচৰ ইফালে আছে এইটো ৰিচেপশ্যন। তো ইয়াত আহি পেলাই আপোনালোকে গোটেই ডিটেইলছবিলাক পাব। তো ইয়াৰ পৰা যাব লাগিব এই ছাইডত। এইখন হৈ গ'ল মেইন গেট। আমি বাইক চাইক তাতে থৈ আহিলোঁ, থৈ পেলাই এইফালে সোমাই আহিলোঁ। ইয়াত সৰু সৰু ল'ৰা ছোৱালীৰ বাবে খেলা জেগা। তো এইফালে আছে ৰেষ্টুৰেণ্টখন, এইফালে ন, এইটো এখন ৰেষ্টুৰেণ্ট। তো এইফালে ৰেষ্টুৰেণ্ট আছে। তো এইখন ৰেষ্টুৰেণ্টখন দেখুৱাম পাছত। প্ৰথমতে অলপ ভিতৰৰ পৰা আহি লওঁ, তাৰপৰা ৰেষ্টুৰেণ্টখনৰ ভিতৰত দেখুৱাম। তুমি মোতকৈ আগতে আহি গ'লা যে, হে ভাল লাগিছে বেগ এখন। বেগ এখন লৈ দিয়া, বেগ এখন লৈ দিয়া। কিমান প্ৰাইচ? 419 529। ভাল লাগিছে ন? আপোনালোকে যদি আহিব, অহাৰ পিছত প্ৰথম গেটখন পাৰ হৈ আহি ইয়াতে এইটো কাউণ্টাৰ অকল অৰ্গেনিক টি আৰু হেণ্ডমেড কিছুমান বস্তু পায়, যেনেকৈ বেগ, জাপি, পেপা। আমাৰ এওঁক কণ্টেক্ট কৰিব, ডিছকাউণ্টত দিব। তো এইবিলাক বস্তু আপোনালোকে পাব। মানে সকলো গাঁৱলীয়া পৰিৱেশ, গোটেই গাঁৱৰ বস্তু যেনেকৈ চব হেণ্ডমেডৰ। আহিব আপোনালোকে নিব পাৰিব। তো এইটো হৈ গ'ল ব'টিং পইণ্ট। লাইফ জেকেট থোৱা আছে। তো লাইফ জেকেটখিনি পিন্ধি আপোনালোকে ধুনীয়াকৈ ব'টিং কৰিব পাৰে। আৰু বোটবিলাক আছে, এইবিলাক বোট। কাষত সেইখন লাগি আছে পাঁচনৈ নদী। সেইফালে যাম, গ'লে এনেকৈ আপোনালোকক দেখুৱাম। এতিয়া আগলৈ গৈ থাকোঁ আকৌ। কি হ'ল, ভাগৰ লাগিলে? তো ইয়াতে 3টা ডাঙৰ ডাঙৰ কটেজ আছে, ডবল ৰুমৰ। যদি আপোনালোকে আহে, আগতীয়াকৈ ফোন কৰি ল'ব, তেতিয়া বুকিংটো চলি থাকে, বুকিং কৰি ল'ব পাৰে। এইটো হৈ গ'ল ভৰলু, ইফালে হৈ গ'ল গাভৰু, আৰু সিফালে আছে সোৱণশিৰি। তো 3টা ডবল ৰুমৰ কটেজ। কি চাই আছো? ৰানিছ লাইফ চাই আছো। তো এইটো হৈ গ'ল লাইফ কিটচেন। এইটো লাইফ কিটচেন ন? তো হৈ গ'ল লাইফ কিটচেন। তো ইয়াত আপোনালোকে আহি ডাইৰেক্ট খাব পাৰিব, ডাইৰেক্ট অৰ্ডাৰ দি ডাইৰেক্ট ইয়াতে খাব পাৰিব। লাইফ কিটচেনৰ ওচৰত সৰু সৰু দুখনমান ডাইনিং আছে, বহিব পৰা সুবিধা কিছুমান আছে। এইফালে খেলিব পৰা ব্যৱস্থা। আমাৰ ইয়াৰ লগত সৰু পোৱালি লৈ আহিছোঁ যে, খেলাব লাগিব। সৰু সৰু পোৱালি কি খেলিবা? হা, ঝুলনা আছে জানো? অঁ, আছে আছে। অঁ, তো বাস্কেটবলৰ এখন চেছ বৰ্ড, এখন আপুনি বহি লৈ পেলাই খেলিব নোৱাৰিব, এখন থিয় হৈ খেলিব লাগিব। এই আমাৰ পোৱালি মানুহবিলাক যাব খেলিব ঝুলনা। বয়স বেছি নাই হয়তো, 8 বছৰমান হৈছেহে ন? 8 বছৰীয়া পোৱালিহে তুমি। এবার ভূপেনে কমাইছা হা? গাঁৱৰ মানুহৰ ঘৰত যেনেকৈ থাকে, গাঁৱৰ এখনৰ মানে
আভাস এটা দিছে আৰু ৰিজৰ্টখনে। চাবা দেই, কামুৰিব আকৌ, দৌৰিয়ে কামুৰি আছে। সূৰ্যটো সতি ধুনীয়া লাগিছে দেখি। ক'ত যোৱা? ফটো নহয়, ভিডিঅ' কৰিছোঁ ৰ'বা। ভাল লাগিছে দেখি, পিছফালৰ পৰা এই সূৰ্যৰ পোহৰটো সতি ধুনীয়া লাগিছে দেখি। এনেকৈ নামি গৈ হৰ্চ ৰাইডিং পাৰিছেতো। তো এনেকৈ হৰ্চ ৰাইডিং কৰোৱা হয়। তো আপোনালোকে আহিলে এইবিলাক বস্তু উপভোগ কৰিব পাৰিব, যিটো আপুনি টাউনত নাপায়। তো গতিকে সেই বস্তুটো আপুনি আহি গাঁৱৰ এটা পৰিৱেশৰ যি সৌন্দৰ্য, তো সেই সৌন্দৰ্যটো আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে নানান ধৰণৰ এণ্টাৰটেইনমেণ্ট কৰোৱা হয়, বাচ্ছাসকলক হৰ্চ ৰাইডিং বা খেলাৰ যিকোনো সুবিধা আছে। তো গোটেই সুবিধাখিনি আপোনালোকে পাব। আহক কনকা ভিলেজ ৰিজৰ্ট। আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে তেনেহ'লে ওৰাং পাৰ হৈ চিৰাজুলিৰ পৰা আপোনালোকে লেফ্ট ছাইডে সোমাই দিব। তাৰ পৰা খুব বেছি 15 কিলোমিটাৰ হ'ব। আৰু যদি আপোনালোকে তেজপুৰ ছাইডৰ পৰা আহে তেনেহ'লে ঢেকীয়াজুলি পাৰ হৈ অলপ আহি চিৰাজুলি চেণ্টাৰৰ পৰা আপোনালোকে ৰাইট ছাইডে সোমাই দিব। তাৰ পৰা আহি তাত ৰাস্তাটোত দেখা পাব বিভিন্ন ধৰণৰ বেনাৰ লগাই থোৱা থাকে। বাকী আৰু দেখাবলৈ কি আছে ভিতৰত? আচ্ছা, ৰেষ্টুৰেণ্টখন আছে ন? ৰেষ্টুৰেণ্টত যাম। ৰেষ্টুৰেণ্টত কি পায়? ৰেষ্টুৰেণ্টত সকলোৱে পায়, মানে ইণ্ডিয়ান, মানে অকল ইণ্ডিয়ান চাইনিজ এইবিলাক চব পায় মানে। তাৰ উপৰি মানে আমাৰ থলুৱা যিখিনি থাকে। আচ্ছা, এই খাৰলি, পানী টেঙা এইবিলাক পোৱা যায় নেকি? সেয়া পোৱা যায় ন? তো এইখিনিৰ কাৰণে ভলিবলৰ সুবিধা দি আছে এইফালে। ম'মো খোৱা? ম'মো? তুমি কি খাবা? ম'মো? ডক্টৰে খাব, তাইক মানা কৰিছে, তাই আকৌ ম'মো খায়। তো অলপ ঘূৰি মেলি আহি ৰখিলোঁ, চাহ একাপ খাই লওঁ, অৰ্ডাৰ দি থৈ আহিলোঁ। তাই খাই বোলে ম'মোটো নহ'ব, তাই ডক্টৰে খাব মানা কৰিছে ম'মোৱে। ম'মোৱে খাব মানা কৰিছে বোলে, ডক্টৰে খাব মানা কৰিছে ম'মো। মই ম'ম' খাইহে যাম। ম'মো কি খাবা তুমি? ম'মো? হ'ব দিয়া। কোৱাৰ পিছতো মানে নামানিলে আৰু, আহি গ'ল বাইদেউ লৈ আহিলে ম'মো। ক'লোঁ নুশুনিলে। খোৱা তেনেকৈ সদায়তো অহা নহয়, আহিলে মানে যাবলৈ মন নাযায়। পৰিৱেশটো বহুতেই ধুনীয়া। ইয়াতে সোমাই গ'লে আপোনালোকে যে 5 মিনিট যে আছোঁ সেইটো মানে অনুভৱ কেতিয়াও নহয়। এইখন হৈ গ'ল ৰেষ্টুৰেণ্ট। ধুনীয়াকৈ বনাইছে ভিতৰখনো, ৰেষ্টুৰেণ্টৰ ভিতৰটো। ওপৰত আপুনি চাওক, গাঁৱৰ এটা পৰিৱেশৰ, গাঁৱৰ যিখিনি থলুৱা বস্তু ধৰক বাঁহ বেতৰে, তো তেনেকৈয়ে তৈয়াৰ কৰা হৈছে গোটেই ভিতৰভাগ। আপুনি চেয়াৰৰ পৰা আদি কৰি সকলোখিনি। ৱেলকাম। বাইদেউ কি খাব? কি খাব আপুনি? হে, সকলো বাঁহ বেতৰে বনাইছে। কি নাম? মোৰ সামন্ত টাও। হা? সামন্ত টাও। আচ্ছা, আহিলোঁ, আপোনালোকৰ ৰিজৰ্টখন চালোঁ, ভাল লাগিলে। মোৰ ঘৰ বেছি দূৰ নহয়, ওচৰতে, কিন্তু সদায়তো অহা নহয়। তো আজি আহিলোঁ। তো আপোনালোকৰ ইয়াতে খাদ্যৰ মানে তালিকাবিলাক কেনেকুৱা? কি বনোৱা হয়? আমাৰ ইয়াতে আপোনাৰ আছামিজ ভেজ থালি আছে। এইটো আমাৰ ইয়াৰ যিটো নেকি চিগনেচাৰ ডিছ হয়। আচ্ছা, ইয়াতে চিগনেচাৰ ডিছ হয় আছামিজ ভেজ থালিটো। তাৰপিছত আপোনাৰ ইণ্ডিয়ানৰ চব আইটেম আছে আৰু চাইনিজৰ আছে। ইণ্ডিয়ান আৰু চাইনিজ দুটা পোৱা যায়। আপুনি ভিতৰলৈ সোমাই গ'লে সেইটো গাঁৱৰ ফিল্ডটো পাব। গতিকে অকণ ভিতৰৰ পৰা ওলাই আহিলে ৱেষ্টাৰ্ণ এটা ফিল্ড পাব। ইয়াত সকলো ইণ্ডিয়ান, চাইনিজ ফুড বনোৱা হয়। লগতে যিটো আমাৰ থলুৱা খাদ্য, যিটো থলুৱা ডিছ, সেইবিলাকো বনোৱা হয়। আচ্ছা, এতিয়া গাঁৱৰ, এইটোতো ভিলেজ ৰিজৰ্ট বুলি কৈছে, গতিকে যিটো গাঁৱৰ ধৰা এতিয়া যিটো পানী টেঙা বা খাৰলি, ধৰা যি মানে ধৰা ঢেকীয়া শাক, তো এইবিলাকো পোৱা যায় ন? মানে গাঁৱৰ সেইখন ডিছো পোৱা যায় আৰু সেইখন ডিছো পোৱা যাব। আৰু মানে যিমানখিনি আমাৰ মাছ, লোকেল মাছ, এইবিলাকো পোৱা যায়। আচ্ছা, চব মানে লোকেলটো। এই চালানী মাছৰ ব্যৱহাৰ কৰে নেকি? চালানীটো আমি ব্যৱহাৰ নকৰোঁ প্ৰায়, আৰু লোকেলেই। মাংসৰ পাৰ এইবিলাকো আমি দিওঁ। আচ্ছা, ঠিক ভাল লাগিল লগ পাই। থেংক ইউ। তো এইটো হৈ গ'ল কিটচেন ৰুম। তো কিটচেনত তেওঁলোকে এইটো বিৰিয়ানী বনাই আছে। তো এইটো কাষ্টমাৰ কাৰণে লৈ গৈ আছে তেখেতে। আৰু এয়া চেফ
বনোৱাত ব্যস্ত। কি বনাইছে অলপ দেখুৱাই দিওঁ। মানে আপোনালোকে অৰ্ডাৰ যেতিয়া দিব তেতিয়া তেওঁলোকে কিবা এটা মানে যিটো অৰ্ডাৰ দিয়ে আপোনালোকে সেইটো বনাই দিয়ে। আচ্ছা আপুনি ন বনোৱা কৰাত আপুনি হেৰি কৰি দিয়ে। নামটো আপোনাৰ? তপন হালৈ। আচ্ছা, তো তেখেতে ছেভ কৰি আছে, গতিকে তেখেতে যি আপোনালোকে অৰ্ডাৰ কৰে সেই বস্তুটো আপোনালোকক লগে লগে বনাই দিয়া হ'ব। তো এইটো হৈ গ'ল কিটচেন ৰুম। তো কিটচেনৰ গোটেইখিনি অলপ দূৰ, মানে কিটচেনটো ডাঙৰ আছে, গোটেইখিনি দেখুৱাব পৰা যোৱা নাই। তো যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। তো লৈ গ'ল অলপ আগতে বিৰিয়ানী দেখা পালে, তেনেকৈ আপোনালোকে আহিলে যি অৰ্ডাৰ দিব লগত বনাই দিয়া হ'ব। মানে এতিয়া ইয়াত বনাই ৰখা নহয়, আপোনালোকে অৰ্ডাৰ দিব লগতে বনাই দিয়ে। তো ইফালে বোলে আৰু এটা নতুনকৈ এচি ৰেষ্টুৰেণ্টত এচি থকা ৰেষ্টুৰেণ্টখন নতুনকৈ বনাই আছে। তো তালৈ যাওঁ এবাৰ। তো এইখনটো দেখিছোঁ, দেখুৱালোৱে। তো আপোনালোকে এইখন দেখা পালে, নতুনকৈ যিখন মানে এচি থকা যিখন ৰেষ্টুৰেণ্ট বনাই আছে, তো তালৈ যাওঁ। তো তাত বাকীখিনি দেখুৱাই আছোঁ। বনাই আছে, হোৱা নাই মানে হ'ব আৰু আমাৰ ইণ্টিচাৰ মানে এইটো আমাৰ বাৰ হ'ব। আচ্ছা, নতুনকৈ বনাই আছে? নতুনকৈ বনাই আছে, আমাৰ মানে চলি আছে কাম কাজ। আচ্ছা আচ্ছা, এতিয়ালৈকে বাৰটো হোৱা নাই আৰু। আচ্ছা আচ্ছা, তো মানে বৰ্তমানলৈকে মানে কাম চলি আছে আৰু বৰ্তমানলৈকে কাম চলি আছে, প্ৰচেছিঙত আছে। ষ্টাৰ্টিংটো হোৱা নাই। আচ্ছা আচ্ছা, প্ৰচেছিঙত আছে। আচ্ছা, তো তেওঁলোকে এই কামত লাগি আছে, তো কমপ্লিট হোৱা নাই। এখন নতুনকৈ বনাই আছে। এচি মানে এচি আছে ন? এচি এয়াৰ কণ্ডিশ্যন হ'ব। আমাৰ এচি এটা লগোৱা হ'ল। আচ্ছা এটা লগাবলগীয়া বাকী আছে। আচ্ছা, হ'ব পাৰি। বাৰটো মানে বাৰ হ'ব আৰু পিছত আমাৰ লাইচেঞ্চ যেতিয়া হ'ব তেতিয়া আমি মানে ধৰা কামখিনি ধৰা কৰি আছে, মানে বৰ্তমানলৈকে হোৱা নাই কাৰণে এখন অপেনিং কৰা নাই। আচ্ছা, ঠিক আছে বাৰু। পিছত আমাৰ বাৰ হ'ব। তো এইখন নতুনকৈ বনাই আছে, যেতিয়া কমপ্লিট হ'ব তেতিয়া আৰম্ভ কৰিব। এইখন মানে ইনগ্ৰেশ্যন কৰা হোৱা নাই। সেইখন বাৰতে সেইখন ৰেষ্টুৰেণ্টে চলি আছে, গতিকে এইখন বৰ্তমানলৈকে হোৱা নাই কাৰণে এখন অপেনিং কৰা নাই। তাৰপিছত ইমান ডাঙৰ এটা এৰিয়া। প্ৰথমতে আপোনালোকে আহি এই যিখন নতুনকৈ বনাই থকা ৰেষ্টুৰেণ্ট, যিখন নতুনকৈ বনি আছে বৰ্তমান, তো সেইখন পাব। তাৰপিছত আপোনালোকে গৈ পেলাই এইখন পাব। তাৰপৰা আপোনালোকে ভিতৰলৈ সোমাই যিটো গাঁৱৰ পৰিৱেশ, গাঁৱলীয়া যিটো পৰিৱেশ, সেইটো পাছত পাব। ভিতৰলৈ সোমাই যাব লাগিব। তো বৰ্তমান এওঁলোকে কাম চলাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। যেতিয়া সম্পূৰ্ণ হ'বগৈ তেতিয়া আকৌ এদিন আহি পেলাই আপোনালোকক দেখুৱাম। তো ইমানেই আছিল আজি।